মিডিয়া হাউচলৈ মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আজি ৱৰ্ল্ড ইণ্ডিজিনাছ পিপলছ ডে, সেই গতিকে আমি ইণ্ডিজিনাছ পিপলছ পাৰ্টিৰ তৰফৰ পৰাও আমি আজি অবজাৰ্ভ কৰিছোঁ। কিছু হ'লেও আমাৰ IPPৰ মেম্বাৰ সদস্যসকলৰ লগত আমি কিছুমান আমাৰ নিজৰ ৰাইটটো, আজিতো মানে ইণ্ডিজিনাছ ৰাইট ডে, গতিকে আমি সেইটো বিষয়টোলৈ আমি কিছু আমাৰ মেম্বাৰৰ মাজত মানে আলোচনা কৰিছোঁ যে আগন্তুক আহিবলগীয়া দিনবিলাক কেনেকৈ কি কৰিব লাগে। কাৰণ যোৱা বছৰ এই একেটা দিন আমি আমাৰ ৰাইট টু লেণ্ড ৰাইটছ আৰু আমাৰ ট্ৰাইবেলৰ ৰাইটছ, ইণ্ডিজিনাছ ৰাইটবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ যোৱা বছৰো। আৰু সেইটো আলোচনাত আমি প্ৰথম পদক্ষেপ আমি চলাৰ প্ৰজেক্টৰ ওপৰত যিটো লেণ্ড ইকুৱেশ্যন, ইলিগেল লেণ্ড ইকুৱেশ্যন ওপৰত আমি পোনপ্ৰথমে আমি হাতত লৈছোঁ। আৰু APDCLৰ যিটো চলাৰ প্ৰজেক্ট, আছাম চলাৰ প্ৰজেক্ট, সেই প্ৰজেক্টটো ইতিমধ্যে ছাছপেনশ্যন কৰাই থৈ দিলোঁ ইন দ্য ইণ্টাৰেষ্ট অফ ইণ্ডিজিনাছ বা ট্ৰাইবেলছ কমিউনিটিজ। আৰু আমি সেই পদক্ষেপ আমি IPP তৰফৰ পৰা বিভিন্ন এজেঞ্চিত আমি গৈছোঁ, যেনেকৈ কমিশ্যন লগাই গৈছোঁ, লাইক NCST, তাৰপাছত এছিয়ান ডেভেলপমেণ্ট বেংক, আমি তালৈকে ফিলিপাইনছলৈকে আমি কমপ্লেইন কৰিছিলোঁ। আমাৰ IPP তৰফৰ পৰা যিটো কমপ্লেইন, সেই কমপ্লেইনটো সিহঁতে একচেপ্ট কৰি যোৱা মাৰ্চ 18 সিহঁতে নিজে আহি কিনে ইনভেষ্টিগেশ্যন কৰি আৰু মে 29 উইথড্ৰ কৰিলে এছিয়ান ডেভেলপমেণ্ট বেংকে ফাণ্ডটো উইথড্ৰ কৰি দিলে, লোনটো। আৰু চেম এতিয়াও মানে লেণ্ড ইকুৱেশ্যনৰ ওপৰত NCSTয়ে এতিয়াও কেছটো লৈ আছে। NCST কেছটো এতিয়ালৈকে শেষ কৰা নাই। সেইকাৰণে আমি সেই গোটেই কথাটো লৈ আমি আমাৰ টিমৰ মাজত, IPP টিমৰ মাজত আজিৰ দিনটো আমি কিছু কথা হ'লে আমি আলোচনা কৰিম, বা কি ধৰণে কেনেধৰণে ছাকচেছ হৈছে, ছাকচেছ হোৱা নাই, এই গোটেইখনা আমি শ্বেয়াৰ কৰিম বুলি আমি আজি এই ইণ্টাৰনেশ্যনেল ডেটো লৈ এটা অবজেকশ্যন, সেই দিনটো আমি আজি অলপ কিছু হ'লে আমি ডিছকাছ কৰিছোঁ। আৰু আহিবলগীয়া দিনবিলাক কেনেকৈ ছেফগাৰ্ড দিব লাগে, সেইটো সদায় IPPৰ ফালৰ পৰা সদায় খাৰা হৈ থাকিব। এতিয়া কিছুমান ভাল কাম, বেয়া কাম চব আমি পাৰ কৰিছোঁ। যোৱাবাৰ 25 এপ্ৰিলত তেখেতৰো বকলিয়াত এৰেষ্ট কৰিলে, 26ত এৰি দিলে। ইন দ্য নেম অফ লেণ্ড ইকুৱেশ্যন, আমি লেণ্ড এট্ৰচিটিৰ ওপৰত আমি ফাইট কৰাৰ কাৰণে কাউন্সিল অথৰিটিবিলাকে কাৰোবাক কেছ দিয়াই তেখেতক এৰেষ্ট কৰালে। এতিয়া ক'বলৈ আহোঁতে এতিয়া আহি এতিয়া লাষ্টতো মোৰ ঘৰত মানে আননোন পাৰ্চনবিলাকে ৰাতি আহি লাষ্ট 30 জুলাইৰে মোৰ ঘৰত আহি কোনোবাই মানে গুলি কৰিলে, মোৰ গাড়ীত গুলি কৰিলে। কিন্তু এতিয়া আমি সদ্যহতে 2 আগষ্টত মই FIR লঞ্চ কৰিছোঁ, কিন্তু পুলিচে থানাত পাৰ্টিয়ে কি কৰিছে কি কৰা নাই আমি নাজানো। হ'লেও যোৱাকালি আকৌ মই SP অফিচত আকৌ কমপ্লেইন এটা কৰিছোঁ, পিটিশ্যন এটা দিছোঁ, যাতে এই কেছটোৰ ওপৰত 2 তাৰিখ যিটো মই FIR দিয়াটো, সেই কেছটো আপুনি ভালকৈ তদন্ত কৰিব লাগে আৰু কালপিৰিয়ডত আপুনি বুক কৰিব লাগে, যে মানে ল হিচাপে সিহঁতক পানিছমেণ্ট দিব লাগে, যাতে ফিউচাৰত যাতে মানে সেইটো আৰু নহয়। অকল মোক বুলি নহয়, বেলেগতো হ'ব পাৰে। আজি ৰাজেন টিমুৰ ঘৰত গৈ গাড়ীত গলিয়াই দিছে, গাড়ীত ভাঙি দিছে বন্দুক দি, সেইটো মোৰ ঘৰৰ বুলি নহয়, বেলেগৰো হৈ যাব পাৰে। আজি কোনোবা চফা ৰেট দি কিনি টকা পইচা দি কিনি মোৰ ঘৰত গুলি কৰিব আহিছে, কালিও আকৌ হৈ যাব বেলেগক। সেই গতিকে মানে প্ৰশাসনক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে ভৱিষ্যত এইটো যাতে এনেকুৱা নহয় আৰু এনেকুৱা যাতে কৰিব নকৰে, সেইটো লৈ এতিয়া প্ৰশাসনে এইটো কঠোৰভাৱে সিহঁতে এইটো কথাটো লৈ কিনি সেইটো ইনভেষ্টিগেট কৰিব লাগে আৰু ধৰিব লাগে, যাতে বেলেগক যাতে এনেকুৱা দুনাই বেলেগক হ'ব নালাগে। সেইটো অকল ৰাজেন টিমুৰ ঘৰত বুলি নহয়,
ৰাজিয়ান টিমুক টাৰ্গেট কৰি এতিয়া মোৰটো কি আছে, মোৰ কি ভুল আছে তাত? এতিয়া মই কাৰ্বি আংলঙৰ যিটো কৰ্পৰেট কোম্পানীৰ ওপৰত যে লেণ্ড ইকুইশ্যনৰ ওপৰত যে মই তাত হস্তক্ষেপ দিয়াৰ কাৰণে যে ট্ৰাইবেলৰ লেণ্ডটো কৰ্পৰেট কোম্পানীলৈ যাব নালাগে বুলি কোৱাৰ কাৰণে যদি আজি মোৰ ঘৰত বুলি ফুটাইছে, তেনেহ'লে বেলেগে আৰু সেইটো মাত মাতাটো কোনো মানে সাহস নকৰিব। সেই গতিকে মই প্ৰশাসনত বা অথৰিটিকো মই এইটোৱে জনাব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে এইটো বিষয়ত কঠোৰভাৱে সেইটো ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু যাতে ভৱিষ্যত কোনো মানে এনেকা কৰিব নোৱাৰে সেইটোলৈ মানে মই মানে SP ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ মই যোৱাকালিও মই আপোনাৰ অফিচত আহি মই এপ্লিকেশ্যনো দিলোঁ আৰু আপুনি সেই এপ্লিকেশ্যনটো চাইখিনি আপুনি যাতে ভালকে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মই আপোনাৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু এতিয়ালৈকে কেছটো ৰিচাৰ্জ হোৱা নাই বুলি মই জানো, কাৰণ কিয় কৰা নাই মই এইটোতো মই ক'ব নাযাওঁ, কিন্তু মোৰ লাইফটো এতিয়া ইনচিকিউৰ হৈ আছে, সেইটোতো এতিয়া ৰেছপনচিবলটো এতিয়া প্ৰশাসনে ল'ব লাগে আৰু ডিষ্ট্ৰিক্ট মানে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ এইটো মানে ৰেছপনচিবল ল'ব লাগে যে মানুহৰ এজন লাইফৰ এতিয়া ঘৰত কৰা গুলি কৰিছে নে কি কৰিছে, এইটো মোৰ আউটলুক নাই। এইটোতো প্ৰশাসনে এইটো ভালকে ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু সেইটো ভালকে মানে যোনে কৰে সিহঁতক এৰেষ্ট কৰিব লাগে। সেইটোৱে মই তোমালোকে কৈখিনি